হাই হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভ্লগলৈ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আজিৰ ভ্লগটো অলপমান বেলেগকৈ আৰম্ভ কৰিলোঁ কিমাননো আৰু মানে তেনেকৈ ইণ্ট্ৰ' দি পিনে কথাখিনি ক'ম তাতেই মোৰ আধাৰ ভিডিঅ' মানে গুচি যায় টাইম গুচি যায় তো এইবাৰ অলপমান বেলেগ কৰিম বেলেগ মানে কি আৰু অলপমান কাম কৰি পিনে আপোনালোকৰ লগত কথাখিনি ক'ম বুলি ভাবিলোঁ চ' আজি হৈছে 20th জুন আৰু মই ভাবিলোঁ যে আজিৰ ভ্লগটো আৰম্ভ কৰি দিওঁ নহ'লে যদি মই 21ত আৰম্ভ কৰোঁ তেনেহ'লে এগেইন এই মানে চেল্ফি মোডত লৈ পিনে কথাখিনি ক'ব লাগিব চ' অহাকালি হৈছে আমাৰ ঘৰত নাৰায়ণ পূজা আৰু নাৰায়ণ পূজা আচলতে আমি প্ৰতিবাৰে মাৰ্চত কৰা যায় কিন্তু যোৱা বছৰ জুনত কৰাৰ কাৰণে এইবাৰ জুনৰ 21ত কৰা হৈ গ'ল এনেইতো প্ৰতিবাৰে নাৰায়ণ পূজা পাপাৰ বাৰ্থডেত কৰা যায় কিন্তু দিনটো ভাল দেই দিনটো ভাল কিন্তু পাপাৰ বাৰ্থডে নপৰিলেও পাপাৰ কিন্তু দিন আছে বিকজ আজি অহাকালি 21 জুন আৰু অহাকালি হৈছে ফাদাৰ্ছ ডে গতিকে পাপাৰ দিনতেই পৰি গ'ল আৰু গতিকে মই আচলতে মানে ভাবিলোঁ একেলগে কামখিনিও কৰি যাওঁ আৰু আপোনালোককো কৈ যাওঁ মানে ঘৰত পৰ্দা চৰ্দাসকলো ধুই দিছিল তো মই অকণমান মাক হেল্প কৰি দি পিনে মই মানে ভাবিলোঁ পৰ্দাখিনিও লগাই থাকোঁ আৰু কথাখিনিও আপোনালোকক কৈ যাওঁ মোৰ জানেনে কেমেৰা ষ্টেণ্ড নাই সেইকাৰণে মই ডিফাৰেণ্ট এংগেলত শ্বুট কৰিবৰ কাৰণে মই মানে আজি টিভিৰ ষ্টেণ্ডটো মানে মই টিভিৰ ডিছৰ ষ্টেণ্ডটো ইউজ কৰিব লগা হৈছে মোবাইলটো থ'বলৈ বাকী এইখিনিও লগাই লওঁ তাৰপিছত আপোনালোকক ডাইৰেক্ট অহাকালি লগ পাম 2000 years later. হাই গুড মৰ্ণিং এভৰিৱান আজিও কামৰ থ্ৰুদি মই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ আচলতে গোটেই ৰুমৰ মানে বিচনা চাদৰবিলাক মানে চেঞ্জ কৰিছোঁ তাকেই তো আৰু মানে গা পা ধোৱা নাই গা পা ধুলে মানে কি হয় মানে চাফাই কামবিলাক অলপমান কৰিবলৈ অকণমান ভাল নালাগে সেইকাৰণে ভাবিলোঁ গোটেইখিনি কাম সামৰি গাটো ধুম এণ্ড এনেকৈ আপোনালোকক দিনটো মই শ্বেয়াৰ কৰিম যিমানখিনি পাৰোঁ ট্ৰাই কৰিম আৰু আপোনালোকে চাই থাকিব এইফালে বতৰ চাওক কেনেকুৱা ধুনীয়া বতৰ কৰিছে গৰমি বৰষুণটো দিছে বাৰু বৰষুণটো দিয়াৰ কাৰণে মানুহখিনি আহাত অকণমান বৰষুণ কোৱাৰ লগে লগে বৰষুণৰ ভল্টেজেই বাঢ়ি গ'ল তো মানুহখিনি আহাত অকণমান হ'ব গধূলিলৈকে নিদিলে ভাল বাট বতৰটো ধুনীয়া কৰিছে মানে হাই গুড আফটাৰনুন চ' মানে মই ভাবিলোঁ এটি সৰু আপডেট দি দিওঁ আচলতে মই কৰি আছিলোঁ মানে গুড়া খুন্দি আছিলোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত তাৰপিছত ইফালে চালনীৰে চালি আছিলোঁ আৰু মানে মই এইকেইটা কাম কৰি খুব ভাল পাওঁ বাছ টাইম টেকিং হয় অলপমান আৰু মানে এই পাকঘৰৰ অকণমান কাম মোৰ দায়িত্বত হৈ গৈছে জাষ্ট এইফালে পিঠা বনি আছে তো সেইখিনি টাইমত অফ কৰিব লাগে টাইম হৈছে একচুৱেলি তো অফ কৰি দিলোঁ আৰু এইফালে গুড়া এইফালৰ পৰা এইফালে চালি আছোঁ সেয়াই আৰু নো কেমেৰা এংগল এইফালে আমাৰ খুৰীমাহঁতো আহিল আৰু সেইফালে পুৰোহিত আংকলো আহিছে তেখেতে মানে এতিয়া পূজাত বহিবই আৰু তাকে আপোনালোকক আৰু দেখাই যাম এণ্ড এইফালে ময়ো ড্ৰেছ চেঞ্জ কৰি ল'লোঁ ডেটছ মাই আউটফিট বাকী চাই থাকিব আপোনালোকে হাই কোৱা হাই হাই ক'ত আহিছা তুমি ক'ত আহিছা কাৰ তাত আহিছা ডাঙৰকৈ কোৱা লিকুবাথে কি চাই আছা তুমি
কি চাইছা তেল চূড়া চোৱা চোৱা সেইফালে পূজা আৰম্ভ হৈ গ'ল আৰু তাৰপিছত মানুহ লাহে লাহে আহিব ধৰিছে গতিকে তাত অলপমান ব্যস্ত থাকিম হ'লেও আপোনালোকক যিমানখিনি পাৰোঁ সৰু সৰু ক্লিপ লৈ পিনে হ'লেও আপোনালোকক দেখাম ওপৰত পূজা আৰু এইফালে খোৱাৰ ৰাতিৰ ভাতৰ যোগাৰ চলি আছে No camera or what? চৰি দেই যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাম বাৰু মই আৰু ইফালে ভাত খোৱা আৰম্ভ হৈ গ'ল খুৰাহঁত যিহেতু গুৱাহাটী যাব গতিকে সিহঁতে সোনকালে খালে ঘামি গৈছোঁ একেলগে ঘামি গৈছোঁ তলত ভাতৰ পৰ্বটো চলি আছে আৰু মই অকণমান ওপৰত আহিলোঁ ফেনৰ অকণমান মানে তলতো ফেন আছে তাত সেই হৈ আছে আৰু তাকেই মানে ভাবিলোঁ মানে ব্লগটো শেষেই কৰোঁ নেকি কাৰণ বিশেষ মানে এতিয়া নাই আৰু ভাতৰ পৰ্বৰ পাছত মানে সেই পূজা খতম হৈছেই গতিকে অকণমান জিৰাই যাওঁ তাৰপিছত সেয়াই আছিল আজিৰ ভ্লগটো আচলতে পুৱাৰ মানে সেইকাৰণে মানে কি হয় ঘৰত কিবা এটা প্ৰগ্ৰেম থাকিলে মানে এই যেতিয়া মানে আৰম্ভ কৰোঁ তেতিয়া মানে এই কামত মানে ইমানেই মানে ব্যস্ত হৈ যাওঁ দেখাব নোৱাৰোঁ সেইকাৰণে মানে যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ এটলিষ্ট কিছু বস্তু দেখাবলৈ পাৰিছোঁ পূজাখনৰো অলপ অলপ কিবা ভিডিঅ' ৰাখিছোঁ তাৰপিছত মই একদম দৌৰা দৌৰি কৰি আছোঁ মানুহ আহিছে চাহ বনাই দিছোঁ তো সেইকাৰণে মানে ভিডিঅ'খিনি মোৰ আৰু মানে শ্বৰ্ট লোৱা নহ'ল চ' বেয়া নাপাব বাট মই যিমানখিনি মই মানে পাৰিছোঁ ইমানখিনি আপোনালোকক মই দেখাই দিছোঁ ৱেল আজিৰ ইমানখিনিয়ে আছিল ভিডিঅ'টো আশা কৰিছোঁ আপোনালোক সকলোৱে চাই ভাল পাব তো মই অতি সোনকালে ভিডিঅ'টো আপোনালোকৰ মাজত দিম তেতিয়ালৈকে টাটা বাই বাই চি ইউ ইন দ্য নেক্সট ভ্লগ